মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ বাৰ বাৰ্থডে হয়, সেইকাৰণে বাক অলপ ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। কিবা কিবি বনাম বাৰ কাৰণে। হাজবেণ্ডৰ বা হয়, ওচৰতে বিয়া হৈছে। তেওঁৰ কাৰণে কিবা ছাৰপ্ৰাইজ প্লেন কৰিছোঁ। কি কৰিছোঁ সেয়া আপোনালোকৰ আগত দেখাই আছোঁ। চাই থাকিব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। ঠিক আছে, তেন্তে এতিয়া আমি কিনো বনাওঁ বলক আপোনালোককো দেখাওঁ। পোলাও বনাবৰ কাৰণে ইয়াত মই লৈছোঁ জহা চাউল 2 কেজি আৰু ফ্ৰেঞ্চবিন গাজৰ ভেজিটেবলছ লৈছোঁ। এইফালে আছে কাজু, খিচমিচ, লং, ইলাচি আৰু ডালচেনি, তেজপাত কেইখিলামান আৰু লগত আছে অন্নপূৰ্ণা ঘি। মই মনোৰমা ঘিটোৱে বিচাৰিছিলোঁ কিন্তু নাপালোঁ। আৰু এটা লৈছোঁ ৰিফাইন। আৰু মই পোলাও বনাবৰ কাৰণে আজি এইখিনি বস্তুৱে লৈছোঁ। এতিয়া মই কুকাৰটো এইফালে পাতি দিছোঁ আৰু কুকাৰত মই এতিয়া দি দিছোঁ তেল ৰিফাইনখিনি অলপ সময় গৰম হ'বলৈ দিম। তেলখিনি গৰম হোৱাত মই এতিয়া 3 খিলা তেজপাত দি দিছোঁ ইয়াত। আৰু এতিয়া মই দিছোঁ কাজু, লগতে দিম খিচমিচ আৰু লং, ইলাচি, ডালচেনি, সেইখিনিও দি দিছোঁ তেলৰ পাকতে। আৰু তেলৰ পাকতে মই দিম অলপ চেনি। এয়া মই দিছোঁ চেনি, 1.5 চামুচ দিছোঁ মই চেনি, কাৰণ মই চাউলটো অলপ বেছি লৈছোঁ। সেইকাৰণে চেনি দিলে কালাৰটো ধুনীয়া আহে, সেইকাৰণে মই চেনি দিছোঁ। খুব বেছি নিদিব, মিঠা হৈ যায় নহ'লে খাবলৈ তেতিয়া ইমান এটা টেষ্ট নহয়গৈ। আৰু এতিয়া মই দি দিছোঁ ভেজিটেবলছখিনি। এইখিনিও মই অলপ সময়হে ভাজিম, 2 মিনিটমান। বেছি ভাজিলে খাবলৈ ভাল নহ'ব, সেইকাৰণে বেছি সিজি যাব। এতিয়া মই চাউলখিনি ভেজিটেবলছখিনিৰ লগত দি অলপ অলপকৈ মিক্স কৰি লৈছোঁ। একেবাৰে মই চাউলখিনি দি দিয়া নাই, অলপ অলপ দি মিক্স কৰি লৈছোঁ। এইদৰে মই গোটেইখিনি চাউল অলপ অলপ দি মিক্স কৰি ল'লোঁ। আৰু এতিয়া মই চাউলখিনি ভাজি আছোঁ। দেখিছেনে কালাৰটো অলপ চেঞ্জ হৈছে, চাউলখিনি কালাৰটো অলপ ৰঙচুৱা টাইপৰ হৈ যাব। আৰু এতিয়া মই ইয়াত দি দিছোঁ পানীখিনি। আৰু পানী মই দিছোঁ নিজৰ জোখত, আপোনালোকে দিব, বেছি নিদিব, ভাত বনোৱাৰ নিচিনা অলপ কম দিব ভাত বনোৱাতকৈ। আৰু মই পানী দিয়াৰ পিছত ইয়াত মই দি দিছোঁ 2 চামুচ ঘি। 2 চামুচ দিয়া নাই, মই 1.5 চামুচেই দিছোঁ ঘি। আৰু লগত দিছোঁ এতিয়া নিমখ। পানী দিয়াৰ পিছত নিমখ দিলে পৰিমাণটো গম পোৱা যায় কিমান নিমখ দিব লাগে। আগতে দিলে হয়তো কম বেছিও হৈ যাব পাৰে, সেইকাৰণে পানী দিয়াৰ পিছতে মই নিমখ দিওঁ। আৰু এতিয়া মোৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইটো ঢাকনখন বন্ধ কৰি দিম আৰু এটা চিটি মাৰিব দিম। আৰু এয়া মোৰ পোলাও ৰেডি হৈ গ'ল। দেখিছে কিমান ধুনীয়া হৈছে, এটা এটাকৈ ওলাই গৈছে। এইদৰে কাটা চামুচ দি কৰিলে ভাল হয় তেতিয়া। এয়া মোৰ ৰেডি ভেজিটেবলছ পোলাও। হেল্ল' এভৰিৱান, আমি এতিয়া ওলাই মেলি ৰেডি বাৰ্থডেলৈ ন ছাৰপ্ৰাইজ দিমগৈ। আৰু এয়া ওলাইছে থুপুকি আৰু এয়া চেনাই কি অনান্যা। আৰু এতিয়া আমি ওলাই মেলি যাওঁ চবেই। গাড়ী আহিলেই নিবলৈ ৰেডি। এনেকৈ কুকাৰ লৈ লৈছোঁ। কুকাৰ লৈ লৈছোঁ দেই, 2টা কুকাৰ। আৰু এইফালে আছে ইয়াত চিকেন আৰু কেক আছে, ঘৰতে মই বনাইছিলোঁ। আৰু এইফালে গাড়ী আহিছে নিবলৈ, আৰু পোৱালীকেইটা আহিছে। আৰু মা ওলাইছে, পাপা দেৰিকৈ যাব, আমি গৈ থাকোঁ। আহি পালোহি বাঘৰ। হ'ব থ, এতিয়া চাইকেল চলাব নালাগে। এই ফটো মাৰিম দেই আমি 3জনী। বা পালোহি দেই আমি। এইকেইটা চাইকেল চলাব, পোৱালীকেইটা আকৌ চাইকেলকে চলাই থাকে। এতিয়া আকৌ ড্ৰেছ পিন্ধি আমি পিন্ধিলোৱে, দেখিছোঁ নাই? পিন্ধি মেলি Okay. Happy birthday to you. Happy birthday to you. Happy birthday dear Pinky Ba.
বাহ সেইভাগে নোখোৱাই নহয় এডোখৰ দি দিয়ে এনেকৈ হাতে এডোখৰ এয়া বাৰ্থডে কেক কটা হৈ গ'ল উৎপাত পূৰা এই ক্ৰীম লগাব লাগে বোলে ক্ৰীম নাই এতিয়া আৰু এই দুগৰাকী কি চেলফি মাৰিলে অঁ এয়া বাৰ্থডে গাৰ্ল খাইছে হেৰি কৰিলে নো আকৌ ৰখি নি এয়া বাই বনাই আছে হাঁহ মাংস ভিনদৌৱে দিছে ভিনদৌ ঘৰত নাই বাই বাৰ্থডে বুলি সেইকাৰণে ভিনদৌৱে দি পঠাইছে হাঁহ মাংস অলপ বজাই চাওঁ বুলি হাতত তুলি ল'লোঁ এয়া মই বনাই অনা পোলাওখিনি পিঁয়াজখিনি মই এক্সট্ৰাকৈ ভাজি আনিছিলোঁ ইয়াত মিক্স কৰি দিছোঁ আৰু এইফালে বাই বনালে চালাড আৰু এয়া চাটনি মই ঘৰতে পিচি আনিছিলোঁ আৰু এয়া হাঁহ মাংস বাই বনাইছিলে এইফালে আছে দালি আৰু এয়া মই চিকেনখিনি বনাই অনা গ্ৰেভি এইফালে ভাত আছে এয়াই আৰু আজি আমাৰ বাৰ্থডে খানা কেনেকুৱা দেখিছে আপোনালোকে জনাবচোন আমাৰ খানাবিলাক বাৰ্থডে বুলি আজি ইয়াকে খোৱা হ'ব ভাত খাইছে চবেই খোৱা খোৱা চেনাই খোৱা খাই কেনে কেনেকুৱা লাগিছে মজা এয়া আমি চবেই খাই লওঁ এতিয়া ঐ থাপু কেনেকুৱা লাগিছে খাবলৈ ভাল লাগিছে নে মজা বাৰ্থডে কেক এটা আহিছে টিয়া কেক হাজবেণ্ডে দিয়া কেক কাটিব এতিয়া কাটক কাটক এতিয়া মন খোলাকে নহয় মানুহতে দিছে 32টা দাঁত ওলাই দিব লাগে কাটক 8:30 হেপী বাৰ্থডে হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ মা হেপী বাৰ্থডে টু ইউ আৰু এতিয়া খাব লাগে খানা খাই বৈ এটালৈ যাওঁগৈ এতিয়া আৰু দেই বাই বাই টাটা সকলোকে বাই 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 গুড নাইট সকলোকে আমাৰ থুপুক কি হ'ল উঠিলেহি উঠিলে হাই এভৰিৱান আৰু এতিয়া আহি পালোহি ঘৰ এয়া আৰু এতিয়া ড্ৰেছ চেঞ্জ কৰি শুম আৰু যদি আজি আপোনালোকে মোৰ এই ব্লগটো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক চাবলৈ পাই থাকিব আৰু ঠিক আছে তেন্তে এতিয়া শুওঁ গুড নাইট শুভৰাত্ৰি সকলোলৈ বাই বাই